दानि सरकारा हिजरा सरकार होननानै बुंनाय एमएलए रबिराम नार्जारिनि बाथ्रानि सायाव एमसिएलए माधव चंद्र छेत्रीनि फिनजाथाय পোৱা নাই গতিকে এই চৰকাৰখনৰ ক্ষমতাহীন চৰকাৰ মেৰুদণ্ডহীন চৰকাৰ মানে অকৰ্মণ্য চৰকাৰ বুলি কৈ পেলাই এতিয়া এই চৰকাৰটো মানে লাইক হিজৰাবিলাকৰে চৰকাৰৰ নিচিনা হৈ আছে হা এইটো মানে হিজৰংকা চৰকাৰ হয় ভাই হা এইটোতো হৈ আছে ইয়াৰ দ্বাৰা बेबादि बाथ्राखौ फाग्लायासो बाहायो होनना बुंदों एमसिएलए माधव चंद्र छेत्री बिथाङा एजन ক'ব লাগিলে আজিৰ সময়ত পাগল ব্যক্তিয়ে এইটো ব্যৱহাৰ কৰে एमसिएलए माधव चंद्र छेत्रीया एमएलए रबिराम नार्जारी हिजरा सरकार बुंनाय रावखौ गोख्रोङै सोंखारिदों আমি আজি এইটোই ক'ব বিচাৰিছোঁ আমি ধিক্কাৰ দিছোঁ এই শব্দক আৰু এই শব্দটো তেখেতে উঠাই ল'ব লাগিব চৰকাৰক হিজৰা বুলি কোৱাত তেখেতেও এই চৰকাৰত এতিয়া সোমাইছে অসম চৰকাৰৰ লগত তেখেত সোমাইছে অসম চৰকাৰক হিজৰা কৈছে বিজেপিক হিজৰা কৈছে নেকি আজি যদি এইটো কয় তেতিয়াহ'লে বিজেপিৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত এই কথাটো আহি পৰে एमएलए रबिराम नार्जारिनि सोलिफु सरकारनि सायाव गाज्रि राव बाहायनायखौ गोख्रोङै फिनजाथाय होदों एमसिएलए माधव चंद्र छेत्रीया बिथाङा बुंदों दि एबसु बादि गोथार आफादखौ दैदेनबोनाय सासे मानगोनां सुबुंनिफ्राय बेबादि गाज्रि राव ओंखारनायखौ रायजो राजाफ्रा माब्लाबाबो गनाया गणतन्त्रआव बेरेखा हान्जानि बाहागो लानाया गोनांथार नाथाय बिथांमोनहा गावनि लाबालाबनि थाखायसो खामानि मावदों होननानै फिनजाथाय होदों एमसिएलए माधव चंद्र छेत्री बिथाङा এইটোতো বিৰাট মানে ক'ব লাগিলে আজি ৰবিৰাম নাৰ্জাৰী দেৱৰ নিচিনা এজন ৰেছপনচিবল এজন ব্যক্তিয়ে তেখেতে এজন সাধাৰণ ব্যক্তি নহয় এজন বিধায়ক আৰু আমাৰ এৰিয়াৰে এজন এটা সময়ৰ জাতীয় সংগঠনৰ এজন আফচুৰ নিচিনা জাতীয় সংগঠন তেখেতে সভাপতি পদটো অলংকৃত কৰি অহা মানুহ তো তেখেতৰ নিচিনা ব্যক্তিৰ পৰা এই ধৰণৰ মন্তব্যটো অহাটো এই ধৰণৰ শব্দবিলাকটো মুখৰ পৰা ওলোৱাটো এইটো কেতিয়াও মানে ৰাইজে গ্ৰহণ কৰি নলয় তো আমি ধিক্কাৰ দিছোঁ তেখেতৰ যি মন্তব্যটো তেখেতে নিশ্চয় মানে ভাল মগজু থকা সময়ত এইটো কোৱা নাই এই ধৰণৰ শব্দবিলাক তুলুংগা মন্তব্যবিলাক এজন ক'ব লাগিলে আজিৰ সময়ত পাগল ব্যক্তিয়ে এইটো ব্যৱহাৰ কৰে তো মই এই শব্দটো তেখেতৰ ওপৰত ব্যৱহাৰ কৰিব বিচৰা নাই কিন্তু আজি মই নিজকে এটা মানে এটা এনেকৈ অপমান হৈছোঁ বুলি মই এইটো ব্যক্ত কৰিব পৰা নাই কিন্তু তেখেতে নিজকে যি শব্দটো ব্যৱহাৰ কৰিছে তাৰ পৰা তেখেতে নিজকে মানে এটা ৰাইজৰ মাজত নিজক অলপ মানে নিজৰ স্থানটো নমাইছে বুলি মই ক'বলৈ বিচাৰোঁ আৰু তেখেতে কাক ক'ব বিচাৰিছে চৰকাৰক হিজৰাৰ চৰকাৰ বুলি তেখেতে কৈছে তে আজিৰ সময়ত তেখেতসকলে আমাৰ দলীয় এলায়েন্সত তেখেতসকল নাছিল বৰ্তমান অসম চৰকাৰ বিজেপি এজিপি আৰু ইউপিপিএল লৈ গঠন আছে আৰু আমাৰ বিটিচি কাউন্সিলটো আমাৰ বিজেপি ইউপিপিএল আৰু জিএছপিক লৈ তাতে আমাৰ কাউন্সিলটো চলি আছে আমাৰ দলীয় কোনো তেনে এলায়েন্সত তেখেতসকল নাই কিন্তু সিদিনা মুখ্যমন্ত্ৰী মহোদয়ৰ মানে কৃপাত মুখ্যমন্ত্ৰী মহোদয়ৰ মানে তেখেতসকলৰ ওপৰত এটা আশীৰ্বাদ থকাত সিদিনাখন এছেম্বলি তেখেতসকলৰ তিনিজন বিধায়ক তেখেত নিজে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই তাতে নেতৃত্ব লৈ এছেম্বলি তেখেতসকলে তাতে মানে একেলগে হওঁ বুলি একেলগে কাম কৰি যাম বুলি তেখেতসকলে আমাৰ চৰকাৰৰ লগত থাকিছে আজি থকাৰ পিছতো তেখেতে যদি এই চৰকাৰত থাকি এই চৰকাৰক তেখেতে যদি হিজৰাৰ চৰকাৰ বুলি ক'বলৈ ওলায় তেনেহ'লে আমি তেখেতক কি ক'ম এইটো ভাবিব লাগিব তেখেত এজন মানে ৰাইজৰ এজন নেতা হয় নে নহয় বা কি ধৰণৰ নেতা হয় এইটো সময়ত ৰাইজে গম পাব তো আমি আজি এইটোই ক'ব বিচাৰিছোঁ আমি ধিক্কাৰ দিছোঁ এই শব্দক আৰু এই শব্দটো তেখেতে উঠাই ল'ব লাগিব চৰকাৰক হিজৰা বুলি কোৱাত তেখেতেও এই চৰকাৰত এতিয়া সোমাইছে অসম চৰকাৰৰ লগত তেখেত সোমাইছে অসম চৰকাৰক হিজৰা কৈছে বিজেপিক হিজৰা কৈছে নেকি আজি যদি এইটো কয় তেতিয়াহ'লে বিজেপিৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত এই কথাটো আহি পৰে এই বিজেপি চৰকাৰটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত চলা এই বিজেপিৰ দল আৰু সেই বিজেপিৰ চৰকাৰটো কেন্দ্ৰতো আছে ষ্টেটতো আছে আৰু কাউন্সিলতো আছে তো এই কাউন্সিলতো আমাৰ ইউপিপিএল বিজেপি জিএছপি হিচাপে যদি চৰকাৰ আছে অসমতো যদি আমি এজিপি ইউপিপিএল আৰু বিজেপি হিচাপে যদি চৰকাৰ আছে তেতিয়াহ'লে এই চৰকাৰক একেবাৰে হিজৰা চৰকাৰ বুলি কোৱাটো এইটো কিমান দূৰ মানে ৰাইজে গ্ৰহণ কৰিব এইটো আমি তেখেতক সময়ত আমি ইয়াৰ উত্তৰটো দিম আৰু তেখেতে যিবিলাক কথা কৈছে কামটো কৰা নাই তেখেতে যি দলত তেখেতো আজিৰ সময়ত যি দলত তেখেতে আজি যি দলৰ হয় তেখেতে বিদায় গৈছে আগতো ষ্টাৰ্টিঙৰ পৰাই যেতিয়া বিটিচি হৈছিল বিটিচি হোৱাৰ পিছত তেখেতে বিৰোধীৰ ভূমিকাটো পালন কৰি আহিছিল
তেখেতৰ নেতৃত্বতে আমি বহুতে কাম কৰি গৈছোঁ বিৰোধীৰ ভূমিকাত, কিন্তু তেখেতে আজি এই দলত থাকি এই বিধায়ক হৈ আজি সেইবিলাক মন্তব্যটো মানে প্ৰেৰণ কৰাত এইটো গ্ৰহণযোগ্য নহয়। আৰু আজি আমি আপোনালোকৰ জৰিয়ে মিডিয়াৰ জৰিয়ে এইটো ক'ব বিচাৰিছোঁ, যদি তেখেতে কাম কৰা নাই যদি বুলি কয়, তেনেহ'লে 17 বছৰত BPF চৰকাৰে কি কাম কৰিছে এইটো আমাক দেখিবলৈ মানে উদাহৰণ হিচাপে এটা দিয়ক। আজি য'ত ইয়াত আমি উপস্থিত হৈছোঁ, আজি এটা স্কুল, এইটো পঢ়াশালী, এই পঢ়াশালীত আজি 20 বছৰ ধৰি 17 বছৰ ধৰি যি শাসনত থকা এই দলে তেখেতসকলৰ দলে এটা 1 লাখ টকাও ইয়াতে দিছে নেকি আজি চাওকচোন। নহ'লে এই স্কুলৰ বিল্ডিংটো এনেকৈ হয় নেকি? আজি আমি চৰকাৰ অহাৰ লগে লগে ইয়াত এটা নতুনকৈ স্কুলৰ এই অৱস্থাটো দেখি নতুনকৈ ইয়াত আমাৰ ফাণ্ডৰ পৰা আমি এটা 20 লাখ টকাৰ অনুদান দি যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে ৰাইজে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নহয়, ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা পায় শিক্ষাদান লোৱাৰ ক্ষেত্ৰত, ইয়াৰ কাৰণে আমি এইবিলাক কাম কৰি আছোঁ।